तरफ से गुड आफ्टरनून आं बेखौनो होननो नागिरोदि जोंनिया जेनेबा कलेजाथ' मोनसेयानोखा बिटिआरनि गेजेराव मा होनो बिटिआरनि गेजेराव मोनसेयानो गार्ल्स कलेज नालाय ओमफ्राय जेनेबा गासिबो फेसिलिटि दंब्लाबो क्लासरुमनि एसे आंखाल जायो जोंना औ ओमफ्राय क्लास लानाय समाव जेनेबा मानसिफ्रा क्लास नागिरना मोना माब्लाबा स्टुडेन्ट बुरजा जानानै क्लास दंबाबो दोनथ'नानै लानांगौ जायो ओमफ्राय बिथिं अडिट'रियामाव लानांगौ जायो क्लासखौ बाट अडिट'रियामाथ' क्लासरुमनि थाखाय नङाना ओमफ्राय जोंना माखासेफोर रुमफोर नांबावगौ दं मा होनो कमन रुमा जोंना बांद्राय फिसाद्राय ओमफ्राय आरो फोरोंगिरिनि जेंनाया जेनेबा टिचारफोरा बांद्राय थोजासे नङा जोंना एभ्रि डिपार्टमेन्टावनो साब्रै दं बाट साब्रैया इनाफ नङा जिहेतु जोंनिया HSनिफ्राय डिग्रिसिम नालाय ओमफ्राय HSआव क्लास लाहैनाय डिग्रियाव क्लास हैनाय साब्रै टिचारा मेनेज खालामनाया एभ्रि डिपार्टमेन्टाव साब्रै टिचारा मेनेज खालामनाया इजि जायाखै बेखायनो जोंनो टिचारनि बेनो क्राइसिसफोर टिचार नांबावगौ जादों ओमफ्राय दिनै जे प्लेसमेन्ट ससियेल डे मा बुंनो नागिरो जिहेतु गोदान गोदान फरायसाफ्रा नोंसिनि फरायसालियाव फैबाय जे सोलोंथाइनि गियान लानो थाखाय औ गिबियावनो जों गासैखौबो बरायबाय जोंनि गार्ल्स कलेजाव वेलकाम होबाय गासैखौबो ओमफ्राय आं सानो जाहाथे जों जेरैबादि सोलोंथाइखौ लाबाय बिसोरबो सोलोंथाइखौ मोनगोन एक्सेप्ट खालामो आरो बिसोरबो ब्राइट फिउचार मोनो आरो बयबो ज' जानानै जों मेइनटेन खालामलांसै कलेजखौ कलेजनि आदर्शजों सोलिलांसै নয় করোনার কারণে 2 বছর ধরে প্রায় আমার স্বাভাবিক জীবনের ছন্দ হেরাই গৈছে এই লাহে লাহে ঘূৰি আহিছে ঈশ্বৰক ধন্যবাদ যে করোনার প্রকোপ লাহে লাহে কমিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ যিটো ভগ্ন হোৱা মনোভাৱ সেইটো যাতে আমি পুনৰাই তেওঁলোকক দিব পাৰোঁ তাৰ এটা প্ৰয়াস হিচাপে আমি ৰেষ্ট্ৰিকশ্যনৰ মাজতো আজিৰ এই 32তম ফ্ৰেছমেন ছ'চিয়েল ডে আয়োজন কৰিছোঁ যাতে ছাত্ৰীসকলে এটা উৎসাহ পায় জীৱনত আগবাঢ়ি যোৱাৰ কাৰণে এটা প্ৰেৰণা লাভ কৰে স্বাভাৱিক জীৱন যে এতিয়াও আছে সেইটো তেওঁলোকক এটা মেছেজ দিব খুজিছোঁ আমি ভাবিছোঁ যে এইটোৱে তেওঁলোকৰ যিটো বিদ্যায়তনিক জীৱন সেই বিদ্যায়তনিক জীৱনত এটা নতুন উদ্যমৰ সৃষ্টি কৰি তেওঁলোকক সফল নিশ্চয়কৈ কৰিব যথেষ্ট ছাত্ৰ ছাত্ৰী ভাগ লৈছে কালচাৰেল ডেমনষ্ট্ৰেশ্যন কৰিছে হয় ভাল লাগিছে থেংক ইউ আজি এইবাৰ আমাৰ মানে কৰোনাৰ কাৰণেই হওক আমাৰ যিটো নতুনকৈ ভৰ্তি হোৱা ছাত্ৰীৰ সংখ্যা সি বহুত বৃদ্ধি পাইছে হায়াৰ ছেকেণ্ডেৰী লেভেলত আমাৰ কেপাচিটি আছিল 200 অনলি এই বছৰ আমি 458 জন দিবলৈ বাধ্য হৈছোঁ শিফ্ট খুলি আৰু তেনেকৈ ডিগ্ৰী লেভেলত আমাৰ কেপাচিটি আছিল 350 কিন্তু তাকো আমি 468 ষ্টুডেণ্টক এডমিশ্যন দিবলৈ বাধ্য হৈছোঁ এতিয়া আমি শিফ্ট কৰিছোঁ ক'ৰবাত ছেকশ্যন কৰিছোঁ আৰু ইয়াৰ বাবে প্ৰয়োজন হৈছে আমাৰ টিচাৰৰ প্ৰয়োজন হৈছে ক্লাছৰুমৰ অভাৱ হৈছে আমি ইতিমধ্যে BTC কৰ্তৃপক্ষ BTCৰ শিক্ষা বিভাগক আমি আবেদন জনাইছোঁ কেইবাবাৰো তেখেতসকলৰ লগত মুকলিভাৱে আলোচনাও কৰিছোঁ তেওঁলোকে কৈছে নিশ্চয়কৈ আমি কিবা সহায় কৰিম কিন্তু বিদ্যায়তনিক জীৱনটো যেতিয়া আৰম্ভ হৈছে যদি চৰকাৰৰ তৰফৰ পৰা বা শিক্ষা বিভাগৰ তৰফৰ পৰা যদি জৰুৰী পদক্ষেপ কিছু নলয় তেনেহ'লে শিক্ষা বিতৰণত আমাৰ নিশ্চয়কৈ অসুবিধা হ'ব কাৰণ এডমিশ্যনটো হৈছে আমাৰ ফ্ৰী যাৰ কাৰণে আমি এইবাৰ যিহেতু শিক্ষক শিক্ষয়িত্ৰী আমাৰ কম তেওঁলোকক নিয়োগ কৰিব লগা হয় দৰমহাও দিব লগা হয় এতিয়া ফ্ৰী এডমিশ্যনৰ পইচা যদি আমি নাপাওঁ সময়মতে তেনেহ'লে আমি কেনেকৈ শিক্ষকসকলক দৰমহা দিম এইবিলাক কথা আমি আমাৰ BTCৰ সন্মানীয় চিফ মহোদয়ক আমি অৱগত কৰিছোঁ তেখেতে কৈছে নিশ্চয়কৈ মই চিন্তা কৰিম আমি আশা ৰাখিছোঁ যে নিশ্চয় তেখেত যিহেতু এগৰাকী ছাত্ৰ নেতা আছিল অতীতত ছাত্ৰৰ সমস্যাটো তেখেতৰকৈ কোনেও বেছি ভালকৈ বুজিব নোৱাৰে আৰু নিশ্চয়কৈ সেইবাবে আশা কৰিছোঁ যে নিশ্চয় আমাৰ প্ৰতি সদয় হৈ উচিত পদক্ষেপ ল'ব সমস্যাৰ মাজতে জীৱন যাপন কৰিব লগা হৈছে আৰু এটা কথা মই ক'ব বিচাৰোঁ যে BTCৰ মাজত এইটোৱে হ'ল একমাত্ৰ গাৰ্লছ কলেজ এতিয়া ঘৰ যদি এটা হয় ঘৰৰ সব ল'ৰাৰ মাজত এই এজনীয়ে ছোৱালী BTCৰ গতিকে এই ছোৱালীজনীৰ প্ৰতি BTCৰ সকলোৱে যদি অলপ মৰম স্নেহ নকৰে তেনে অকলশৰীয়া ছোৱালীজনী কেনেকৈ জীয়াই থাকিব গতিকে আমি নাৰী সবলীকৰণৰ কথা কওঁ গতিকে নাৰী সবলীকৰণ আমিতো হ'বলৈ চেষ্টা কৰিছোঁ কিন্তু আমাৰ যিখিনি দুৰ্বলতা আছে সেইখিনি যদি কোনোবাই আমাক সবল কৰি নিদিয়ে তেন্তে আমি নাৰী সবলীকৰণটো কেনেকৈ কৰিম গতিকে BTC কৰ্তৃপক্ষক
লৈ মোৰ অনুৰোধ মহাবিদ্যালয়ৰ তৰফৰ পৰা যাতে আমাৰ এই কলেজখনৰ প্ৰতি তেখেতসকল অলপ সচেতন হৈ আমাৰ অভাৱ অভিযোগবোৰ নিষ্পত্তি কৰাৰ কাৰণে জৰুৰী পদক্ষেপ গ্ৰহণ কৰে। मोनसे गोजोनथाव खौरां गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो। जेरै जान्जि सानाय, हान्थु सानाय, गोदोना सानाय, आदै सानाय, आफादावदै सानाय, जानजि जरा सानाय, खर' सानाय, सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं। सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन। गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।